হাই এভৰিৱান, মোৰ অন্য এটি মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। আজি বনাওঁ আহক এটা আমলখিৰ আচাৰ। এয়া মই আচলতে যোৱা সপ্তাহতে এইখিনি ঘৰৰ পৰা আমলখি দি পঠিয়াইছিলে মায়ে। বতৰটো আচলতে বেয়া হোৱাৰ বাবে দুই এটা বেয়াই হৈছে। তাকে ভাল চাই আচলতে আমলখি কেইটা মই বইল কৰিবলৈ দিলোঁ। এয়া পানী বইল হোৱাৰ পিছত পানীখিনি অকণমান আচলতে শুকাবলৈ মই এয়া ৰ'দত দিছোঁ আমলখিখিনি। আৰু এইফালে পানীখিনি শুকোৱালৈকে মই বজাৰলৈ গ'লোঁ। আচলতে যিহেতু মোৰ আচাৰৰ বাবে মছলা আনি থোৱা নাছিলে, সেই গতিকে আচলতে মই মছলা আনিবলৈ বজাৰলৈ গ'লোঁ। তাৰপিছতে এয়া বজাৰৰ পৰা আহি পাই এয়া দেখিলোঁ যে মোৰ পানীখিনি ধুনীয়াকৈ শুকাই গৈছে আচাৰৰ বাবে। আৰু এইফালে মই আমলখিখিনি তাৰপিছতে কাটা চামুচ এখনেৰে ধুনীয়াকৈ আচলতে সানি পিটিকি দিছোঁ। আৰু হয়তো আপোনালোকে কিছুমানে গুটি থ'বও পাৰে বা গুটিবোৰ এৰাই দিবও পাৰে, কিন্তু আচাৰত যিকোনো আচলতে আচাৰৰ গুটি হ'লে আচলতে ভাল লাগে খাবলৈ, নহয় জানো বাৰু? সেইকাৰণে মই গুটিয়ে সৈতে আচলতে থৈছোঁ। আৰু ইফালে মই কেৰাহী এখন পাতি পিনে গৰম হ'বলৈ দিলোঁ। যেতিয়াই গৰম হ'ল তাতে মই তেল ঢালি দিছোঁ। আৰু তেলখিনি গৰম হোৱালৈকে অকণমান বাট চালোঁ। তাৰপিছতে যেতিয়া তেলখিনি গৰম হ'ল তাৰপিছতে মই আচলতে মছলাখিনি দি দিছোঁ তাতে। আৰু মছলাখিনি তেলৰ লগত মিক্স নোহোৱালৈকে আচলতে আমি ভালদৰে লৰাই থাকিব লাগে। যেতিয়ালৈকে মছলাখিনি একদম তেলৰ লগত ভালদৰে মিক্স হৈ নাযায় তেতিয়ালৈকে ভালদৰে আচলতে মই তেলখিনি লৰাই আছোঁ। চাওকচোন এনেদৰে যেতিয়া লৰাই ভালকৈ মছলাবোৰ মিক্স হৈ গৈছে তাৰপিছতে মই এয়া পিটিকি থোৱা আমলখিখিনি দি দিছোঁ তাতে। এয়া গোটেইখিনি আচলতে যিমানখিনি আপোনালোকৰ আমলখি থাকে আচলতে সেইটো অনুপাতে তেল দিব। আৰু এয়া মই গোটেইখিনি আমলখি এনেকৈ পিটিকি লৈছিলোঁ। তাৰপিছতে এয়া মই ভালদৰে আচলতে গোটেই তেলবোৰ মছলাবোৰ যাতে আমলখিখিনিত সোমাই যায় সেনেকৈ ভালদৰে লৰাই আছোঁ। এয়া লৰাই যেতিয়া তাত আচলতে মই নিমখ অকণমানো দিছিলোঁ, কিন্তু এইটো ক্লিপ দিয়া নহ'ল। আৰু যেতিয়া ভালকৈ তাত তেলখিনি সোমাই গ'ল তাৰপিছতে মই গুড় দি দিছোঁ। এয়া গুড়বোৰ মিহি মিহিকৈ কাটি ল'লোঁ। কাটি লৈ পিনে এয়া গুড়খিনি মিক্স কৰি দিছোঁ। মই আচলতে আধা কেজিমান গুড় ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যিমানখিনি মিঠা লাগে সেই অনুপাতে আচলতে গুড়টো দিব লাগে। এয়া গুড়খিনিও এই মছলাৰ দৰে ভালকৈ আচলতে লৰাই আছোঁ যাতে গুড়বিলাকো ধুনীয়াকৈ গোটেইখিনি আমলখিতে মিক্স হৈ ধুনীয়াকৈ সোমাই যায়। এয়া লৰাই যেতিয়ালৈকে গুড়টোৰ পৰা গুড়টো গলি পিনে তাৰ পৰা পাকটো নোলায় তেতিয়ালৈকে আচলতে লৰাই থাকিব লাগে ভালদৰে। এয়া দেখিছেনে চাওকচোন, ধুনীয়াকৈ গুড়খিনিৰ পৰা পাকটো উঠি গৈছে আৰু কি ধুনীয়া গোন্ধ ওলাইছে গুড়খিনিৰ পৰা। তাৰপিছত মছলাৰ গোন্ধ, গুড়ৰ গোন্ধ মিক্স হৈ পিনে এটা বহুত ধুনীয়া এটা ফ্লেভাৰ আহিছে আচলতে। এয়া দেখিবলৈ কি ধুনীয়া লাগিছে চাওকচোন। আচলতে এইটো আচাৰ ভাতৰ লগতে হওক বা পুৰি হওক, ৰুটি হওক, যিকোনো লগতে আচলতে খাবলৈ বহুত ভাল লাগে। আৰু এয়া আচাৰ মোৰ হৈ গ'ল আৰু ঠাণ্ডা হ'বলৈ দিলোঁ। ঠাণ্ডা হোৱাৰ পিছতে এয়া মই বাউল এটাত আচলতে কাঢ়ি ল'লোঁ। এয়া চাওকচোন।